নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল সেইদিনাখন ইউজিচি যোনখন মেৰিট লিষ্ট ওলালে সেইখনক লৈ পেলাই বৰ্তমান কেইটামান প্ৰশ্ন আহি আছে মোক সুধি আছে তো এই প্ৰশ্নকেইটাক মই একেলগে ভিডিঅ' বনাই পেলাই কম বুলি কৈছিলোঁ গতিকে এই ভিডিঅ'টোত আপোনালোকে সকলোখিনি ডিটেইলছ পাব বন্ধু বান্ধৱীসকল মই নতুনকৈ এটা ব্লগ চেনেল খুলিছোঁ যিটোৰ নাম দিছোঁ মলুৱা বান্দৰ আৰু আপোনালোকে এটা ধুনীয়া ধুনীয়া ব্লগ দিছোঁ আপোনালোকে চাই পেলাই এনজয় কৰিব পাৰিব আৰু তাৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব বা ইউটিউবত মলুৱা বান্দৰ বুলি সাৰ্চ কৰিলেও আপোনালোকে পাব গতিকে মলুৱা বান্দৰক আপোনালোকে প্লিজ অকমান সহায় কৰক মোৰ চেনেল বন্ধু বান্ধৱীসকল ইয়াৰ ভিতৰত প্ৰথম কুৱেশ্যনটো হৈছে যে এই ইউজিচি যোনখন মেৰিট লিষ্ট ওলাইছে সেইখন ফেক নেকি কিয়নো বৰ্তমানলৈকে NSPৰ যোনটো পৰ্টেল আছে তাত এই লিষ্টখন শ্ব' কৰা নাই দ্বিতীয়তে এটা কুৱেশ্যন আহি আছে যে মোৰ যোনখন লিষ্টত আছে নামটো আহিছে কিন্তু মোৰ যোনটো লগইনত আছে য'ত মেৰিট লিষ্ট সিলেকশ্যন ইয়েছ থাকে তাত বৰ্তমানলৈকে নো আহিছে কিন্তু মোৰ মেৰিট লিষ্টত নাম আহিছে 3 নম্বৰ কুৱেশ্যনটো হ'ল যে আমি এতিয়া যোনখিনি নাম আহিছে তেওঁলোকে কি কৰিম বা নাম নহাখিনিয়ে কি কৰিম লগতে আৰু এটা কুৱেশ্যন সুধি আছে যে সেকেন্ড মেৰিট লিষ্ট ওলাব নে নোলায় বন্ধু বান্ধৱীসকল এতিয়া মই প্ৰথম কুৱেশ্যনটোৰ বিষয়ে কথা পাতিম যে যোনখন লিষ্ট আছে সেইখন ফেক নেকি নহয় আসলে বন্ধু বান্ধৱীসকল তাৰ উত্তৰ ডাইৰেক্ট নহয় কাৰণ যোনখন লিষ্ট আছে সেই লিষ্টখন ইউজিচিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত আছে আপোনালোকে লিষ্টখন কেনেকৈ চাব লাগিব তাৰ ভিডিঅ' মই বনালোঁ সেইটো আপোনালোকে যদি চোৱা নাই তেনে মোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব তাৰপৰা আপোনালোকে চাব পাৰিব বন্ধু বান্ধৱীসকল নেক্সট যোনটো কুৱেশ্যন আহিলে যে NSP পৰ্টেলত কিয় শ্ব' কৰা নাই বন্ধু বান্ধৱীসকল যোনখন মেৰিট লিষ্ট ওলাইছে সেইখন মেৰিট লিষ্টখন ওলাইছেহে এইখন যোনখন NSPৰ যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটোত শ্ব' কৰিবলৈ আৰু কিছুদিন সময় লাগিব এতিয়া নেক্সট কুৱেশ্যন আহিছে যে মোৰ মেৰিট লিষ্ট সিলেকশ্যনত নো কি আহিছে তাৰ উত্তৰটো যোনটো ইয়াৰ মই আগৰ কুৱেশ্যনটো উত্তৰটো দিলোঁ সেইটো নিচিনা একেই কাৰণ যেতিয়ালৈকে NSP ৱেবছাইটত শ্ব' নকৰে তেতিয়ালৈকে আপোনাৰ মেৰিট লিষ্ট সিলেকশ্যনটো নোৱে দেখুৱাই থাকিব যেতিয়া NSP ৱেবছাইটত যোনটো লিষ্টখন আছে সেইখন শ্ব' কৰিব লগতে আপোনাৰ যোনটো ইয়েছ আছে সেইটো ইয়েছ আহি যাব তাৰপিছত আপোনালোকৰ কিছুদিনৰ মাত্ৰ 20-25 দিনৰ ভিতৰত আপোনাৰ একাউণ্টলৈ টকাটো ট্ৰেন্সফাৰ হৈ যাব এতিয়া নেক্সট কথা হ'ল আপোনালোকৰ সিলেকশ্যন যিখিনি নহ'ল তেওঁলোকে কি কৰিব বন্ধু বান্ধৱীসকল যিখিনি সিলেকশ্যন নহ'ল তেওঁলোকে বৰ্তমান যদি আপুনি যে ইমানটো পাৰ্চেণ্টেজৰ আহিছে 75 বা 74 ইমানটোলৈকে আহিছে তাতকৈ যদি আপুনি বেছি হয় তেন্তে আপোনালোকে যিহেতু এটা আকবা খেলিমেলি বুলি আপোনালোকে কিবা খেলিমেলি হ'ব পাৰে গতিকে আপোনালোকে ইউজিচিৰ লগত কণ্টেক্ট কৰক বা আপোনালোকে টুইটাৰটো ইউজিচিক টেগ কৰি ক'ব পাৰে বা যোনখন নটিচ ওলাইছে ইউজিচি ফালৰ পৰা সেইখনত 10 দিনৰ টাইম দিছে সেইকেইটাৰ ভিতৰত 10 দিন হৈ যোৱা নাই আপোনালোকে কমপ্লেইন কৰিব পাৰে ইউজিচি যোনটো অফিচিয়েল মেইল আছে আপোনালোকে ইউজিচি ৱেবছাইটটোত পাই যাব এতিয়া নেক্সট কথা হ'ল যিখিনি নাম আহিলে তেওঁলোকে কি কৰিব তেওঁলোকে আপোনালোকৰ ডাইৰেক্ট ৰিনিউ কৰিব লাগিব ৰিনিউ কেনেকৈ কৰিব লাগিব তাৰ কাৰণে যদি ভিডিঅ' লাগে মই তেন্তে আপোনালোকক নেক্সট ভিডিঅ'ত দি দিম ৰিনিউ কৰিবলৈ আপোনালোকে এতিয়া নোৱাৰে ৰিনিউ কৰিবলৈ কিয়নো বৰ্তমানলৈকে যোনটো মেৰিট লিষ্ট সিলেকশ্যন ইয়েছ অহা নাই সেই মেৰিট লিষ্ট সিলেকশ্যন যেতিয়া ইয়েছ আহিব তেতিয়া আপোনালোকে ৰিনিউ কৰিব পাৰিব এই ৰিনিউৰ ডেটৰ কথা বহুতে সুধি থাকে যে ৰেটটো কি হৈ আছে এই ডেটটো লাহে লাহে বঢ়াই থাকিব আপোনালোকে মাৰ্চ মাহৰ ভিতৰত যেতিয়া আপোনালোকে সিলেকশ্যন হৈ যাব তেতিয়া আপোনালোকে ৰিনিউ কৰিব পাৰিব আৰামছে আপোনালোকে বিন্দাছ বহি থাকক আৰু চিন্তা নকৰিব আৰু যদি কিবা কুৱেশ্যন আছে থাকি গ'ল তেন্তে আপোনালোকে কমেণ্টত আপোনালোকে ক'ব মই আপোনালোকক উত্তৰকেইটা দিবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল চৰবে ধন্যবাদ জয় অসম